কাক কৈছে তই এই রানাক চিন নাপা এই তই ৰফিক চিনি নাপা তোর বস কোনে তোর বস কোনে এগুলার আগত এগুলো দিলে না তোর বস চিন নাপা তোর বস কোনে হ্যাঁ যা তাক মাতি লবি যা যা তাক মাতি লবি খালি যা দাউরে বড়া আচ্ছা ভাই এই কি হলো রে কিংবা বলে রকি আছে মোক মারছে বহুত মারছে তাৰ লগত তো খালি বদলা লৈ আছে চাৰ থাক বুজিছ না তই যা মই লৈ আছো যা হেল্ল' এই ক'ত আছা তই এই কালি এটা লাফৰা লাগিছিল তিনালিত তাতে মই লাফৰাটো ভাঙি আছোঁ ৰ এই আমাৰ গেঙৰ চলি এটাক মাৰছে কোনি এই ৰকি ভাই ঐ ৰকি নেকি অঁ এই এটা কাম কৰ তাৰ লগতো মই চিনি পাওঁ অঁ আমাৰ লগতে আগতে কাম কৰিছিল তাকে মাতি কিনে মাৰি দিওঁ নেকি তাক পাৰি দে মাৰি দিম দে বল বল দে বল মই যাই আছোঁ তহঁতে আহি থাক অঁ দে আহিবি অঁ তই এতিয়া তাতে ৰখি আছা অঁ যোৱা নাই বল তাক মাতো গৈ আৰু আই আৰু তাই আহিব তাক বোলো দে দে আকৌ বল বল ইমান দেৰিকে হ'ল কিয়নো কাম অলপ আছিল দে বল 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 তাৰ কামটো কৰি দে আজি বল হেল্ল' এই ৰকিক মাৰি আছে কোনোবাই ক'ত এই দলাং ঘাটত ঠিক আছে মই যাই আছোঁ আরে ই কাক কি কইছে ক না রে কয় রকিবার এক সুটকি যদি কবার কিটা লাগে না আমি তোক মাৰিবৰ কাৰণে মাতিছো আরে বা রকিবার যেতিয়া লগে আছে মোক মারিব পারবি ততে আরে হুন ৰহ না এ হুন কাক ফোন কৰিব লাগিছে তই আরে মোক মাৰা বুলি গম পালে ৰকিবা কিন্তু ততক এৰি নেদে দেই কাক ফোন মাৰিব লাগিছে আরে এক ধন নাই চলা কংকন হাজাৰ নেকি কংকন হাজাৰ এই রকিবা ফোন লগো হেল্ল' 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 তোৰ ভাইৰে কেতে মাৰি পেলাই পেল থৈ দিছোঁ সঁচা কৈছে ন অঁ দলং ঘাটৰ কাষত হিম্মত আছে দিয়া আতে যা ওচৰত তোৰ ৰখ অঁ দে আছোঁ দে ও ভাই ভাই ও ভাই ভাই ও ভাই আজি পৰা মহিলা গুণ্ডা গাড়ী নকৰো ভাই ও শুন ভাই ভাই মই আজি পৰা এগলা নকৰো ভাই তো উঠিয়া ভাই কি ভাই তহঁতে কিয় বহি আছা মোৰ কোনো নাই তোৰ ঘৰত কোনে কোনে আছে মোৰ ঘৰত মা আছে মা আছিল কিন্তু মাৰি ফেলছি গুণ্ডকেইটা মানে টেনশ্যন নলবি তই আজি পৰা মোৰ লগত থাকি যাম রকিতে মোক মারি আমি তে দাদা বুঝি পাইছা না আমার যদি এই এলাকাত কোনোবা গুন্ডাগিরি করে মোক খবর দিও বুঝি পাইছা যোগু গলো হ্যাঁ সংকল্প যোগ নে আচ্ছা হি আমার দনত হি ভয় গেছি না কি ভয় কৰা নাই দাৰ কেইদিনমান এনে থৈ থাকিলে ধান নকমে বুজিছে না আরে তো আমার মানুহে বেলেগৰ কথা কৈছে যে কেলা হেল্ল' অঁ হেল্ল' এই ক'ত আছা এই মই ৰাহুল নহয় মই তাৰ ডাঙৰ ভাইয়া কয় আৰু সি তহঁতৰ লগত থাকি থাকি বেয়া হৈ গৈছে সেইকাৰণে মই তাক হোষ্টেলত পঠাই দিছোঁ আরে শুন হি যদি সলকান্তে নেপায় তই কিন্তু মরবি বুঝিছ না দে হ'ব দে অঁ হেল্ল' হেল্ল' অ' ক'ত কিয় ফোন কৰিলি আ ফুৰিব যাবা অঁ দে যাই আছোঁ দে দাদা সলকান্তে অঁ দা মোক না বন্ধুকেইটা মানে মাতিছে ফোন কৰি নাই নৰা উঠি যাব নৰা তুমি লৈ যাও উঠি যাব নৰা নাই যাওঁ নৰা যাবা যো হেল্ল' অঁ হেল্ল' এই ক'ত আছা এই মই যাই আছোঁ ৰ দাদাক নকওঁ কৰি আছোঁ এই একো নহয় জল্দি অঁ দে অঁ দে দে
তোৰ ভাই কি জানো তোৰ ভাই বসক ফোন মাৰ বসক হেল্ল' অ ঐ সি আহিছে কোন ৰকি অ এই ফোনটো তাক দি ল তই ফোন ৰকি ভাই কও ভাই ক'ত আছে মোক ভাইৰে ক'ত আছে এইটো পিছত বাদ দি আৰু তই আমাৰ আড্ডাক গেলিয়া তাতে পাবি তোৰ ভাইৰেক যাই আছো মই ৰ দম আছে যদি ল আরে যা পারে সমাপ্ত যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্রাইব সব কৰিব কিন্তু মুঠৰ ওপৰত আটা হলেও কৰি দিব তাই বাই বাই জয় অসম জয় অসম